মই কিন্তু এইটো বস্তু নাখাওঁ দেই, কিন্তু বহুতৰ এইটো বস্তু প্ৰিয় হয়। আৰু এতিয়া ভাবিলোঁ চপ অলপ লৈ যাওঁ, যিহেতু আমি তামোল নাখাওঁ সেইবাবে লৈ ল'লোঁ চপ অলপ। সকলো বজাৰ কৰি হৈ গ'ল আৰু এতিয়া ৰুমলৈ যাওঁ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা ভিডিঅ' কৰা নহ'লে আৰু এতিয়া 12টা বাজি গৈছে আৰু মানুহজনেও ডিউটি শেষ হ'ল আৰু মানুহজনে ক'লে বোলে এতিয়া এফালে যাওঁ বুলি লগ ধৰিছে। আৰু দাদা বৌহঁতো আহি আছে, সিদিনা আপোনালোকক দেখুৱাইছিলোঁৱে দাদা বৌহঁতক, আৰু বৌহঁতক ফোন কৰিলে যে এফালে যাওঁ, তাকে ক'লৈতো যাওঁ কিয়নো যাওঁ তাকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে অকণ স্কিপ নকৰাকৈ চাই থাকিব। এয়া এতিয়া মই ওলাই কৰি ৰেডি হৈ গ'লোঁ আৰু যাবলৈ ওলাইছোঁ, আৰু বৌহঁতো আহি পালেহি। এয়া বৌহঁতো আহি পালেহি আৰু এইফালে মানুহজন লৈ আছে। মানুহজন লাজুকীয়া দেই। তাকে চাই থাকিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। আমি ক'লৈ ওলাইছোঁ আৰু কিয় ওলাইছোঁ আৰু কি আনিব যাওঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এয়া আমি যাবলৈ ওলাইছোঁ। এয়া দাদা বৌ আৰু ছোৱালী উঠিছে। ভালকৈ বিচোন পাৰিছোঁ কি আপুনি আহিলেহি। এইখন ছেকেণ্ড গেট আছিলে আৰু এইখন ফাৰ্ষ্ট গেট। মিছন হস্পিটেল আৰু এয়া হৈছে আমাৰ গংগা মাৰ্কেট। আমি ইয়াতে মাৰ্কেট কৰিব আহোঁ। আপোনালোকক মাৰ্কেটখন এদিন ভালদৰে সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। আমি আহি পাই গ'লোহি বিটো, আৰু ইয়ালৈ কিবা এটা নিবলৈ আহিছোঁ, এটা ডাঙৰ বস্তু। আৰু কিনো ডাঙৰ বস্তু নিবলৈ আহিছিলোঁ আপোনালোকক সেইটো ৰুমত গৈ দেখুৱাম, আপোনালোকে চাই থাকিব। এইফালে এইবোৰ ইমান ধুনীয়া ধুনীয়া বাচ্চা কাপোৰ। এইফালে দাদা বৌ টিকলিৰ কাৰণে কাপোৰ চাই আছে। আমাৰ দাদা আকৌ বহুত লাজ দেই, দেখিলে আঁতৰি আঁতৰি দিয়ে। ইয়া বৌয়ে লাজ নকৰে বাৰু। আজি দাদাক দেখুৱাম বাৰু আপোনালোকক। এয়া দাদা বহুত লাজ কৰে দেই। এইফালে ছোৱালীৰ কাৰণে কাপোৰ চাই আছে। ইয়াত টিকলি দেখা মানুহ। তাইক মোৰ ওচৰত আহিব লাগে। আহা আহা আহা।
এতিয়া তেল ভৰাবলৈ আহিছোঁ। তেল কমি গ'লগৈ স্কুটিত। মানুহ বহুত আছে, সেইবাবে ৰৈ আছোঁ। তেল একদম কমি গৈছে, সেইকাৰণে ভৰাই লওঁ। আৰু এতিয়া তেল ভৰাই আমি ওলাই যদি মই দেখিলো হেতেন বুজিম ভৰাই আহিলোঁ আৰু ভাবিলোঁ বজাৰ দুটামান কৰি যাওঁ। আৰু এইটো বস্তু কাৰ কাৰ প্ৰিয় বাৰু আপোনালোকে জনাব। মই কিন্তু এইটো বস্তু নাখাওঁ দেই, কিন্তু বহুতৰ এইটো বস্তু প্ৰিয় হয়। আৰু কোনে কোনে ভাল পায় এইটো বস্তু খাই কমেণ্ট কৰিব। আৰু এইফালে বনাই আছে খানা বনাই আছে। আৰু এতিয়া আমি কি খাম দাদাক কৈ থৈ আহিলোঁ, আৰু দাদাই আমাক খাবলৈ দিলে। আৰু এতিয়া ভাবিলোঁ চপ অলপ লৈ যাওঁ, যিহেতু আমি তামোল নাখাওঁ, সেইবাবে লৈ ল'লোঁ চপ অলপ। সকলো বজাৰ কৰি হৈ গ'ল, আৰু এতিয়া ৰুমলৈ যাওঁ। পাইছোঁহি মানুহজন সোমাই গৈছে ৰুমত। চাই থাকক। গধূলিৰ পৰাই কৈ আছিলোঁ যে এটা ইম্পৰ্টেণ্ট বস্তু কিনিবলৈ গৈ আছিলোঁ, আৰু সেই ইম্পৰ্টেণ্ট বস্তুটো হৈছে এইটো। আৰু কি হয় আপোনালোকক মই দেখুৱাই আছোঁ। আৰু ফাইনেলি এইটোৱে হ'ল মোৰ ইম্পৰ্টেণ্ট বস্তুটো। আপোনালোকে এতিয়া দেখিলে, আৰু মহিলাসকলে জানেই যে পাকঘৰত এইটো কিমান ইম্পৰ্টেণ্ট বস্তু হয়। আৰু মোৰ এখন কেৰাহী আছে বাৰু, হ'লেও এইখন খুবেই প্ৰয়োজন হৈ আছিলে, সেইবাবে আজি লৈ আহিলোঁ। এইটোৱে হৈছে মোৰ ইম্পৰ্টেণ্ট বস্তুটো, সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু এইটোকে আনিবলৈ গৈছিলোঁ মানুহজন আৰু মই। আৰু আপোনালোকে দেখিলে এতিয়া মোৰ ইম্পৰ্টেণ্ট বস্তুটো কি হয়, সেইটো আপোনালোকক দেখুৱালোঁ। আৰু সৰু সুৰা বস্তু দুটামান আনিছিলোঁ বাৰু, সেইকেইটা শ্বেয়াৰ কৰা নহ'লে। আৰু আজিলৈ আহিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।